নমস্কাৰ সকলোকে। আমাৰ এজন বন্ধুৱে দুটা প্ৰশ্ন দাঙি ধৰিছিলে। সেই প্ৰশ্নকেইটাৰ উত্তৰ আজি আমি দিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে, তেওঁ কৈছিলে যে আমি বিপৰীত দিশত গৈ আছোঁ নেকি। এতিয়া প্ৰথমতে দুটা দিশ থাকে, অৱশ্যে দুটা দিশ থাকে। এটা হৈছে ভৌতিক জগতৰ দিশ সংসাৰৰ, আৰু এটা হৈছে আমাৰ ভিতৰৰ ফালে। এতিয়া আমি ভিতৰৰ ফালে যেতিয়া আমি যাওঁ, তেতিয়া আমি এখন বেলেগ জগত দেখোঁ। ইয়াত এখন বেলেগ জগত থাকে। সেইখন হৈছে সূক্ষ্ম শৰীৰৰ জগত। মন, বুদ্ধি, অহংকাৰ আৰু চিত্ত, মেমৰি। আমাৰ সন্মুখত যিখন বাহিৰৰ জগত আছে, সেই জগতখনত সঠিকভাৱে কাৰ্যত ভাগ ল'বলৈ আমি প্ৰথমতে নিজৰ গুণবিলাকৰ বিকাশ সাধন কৰাটো উচিত। আৰু সেই গুণবিলাক যদি আমি বিকাশ সাধন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এই জগতত যেতিয়া কাৰ্য কৰিবলৈ আগবাঢ়ি যাওঁ, আমি বিভিন্ন সমস্যা, বিভিন্ন ধৰণৰ চেলেঞ্জ, বাধাৰ সন্মুখীন হওঁ। সেইবিলাক বাধা অতিক্ৰম কৰিবৰ কাৰণে, পাৰ হৈ যাবৰ কাৰণে, মনৰ শান্তিৰ কাৰণে এটা কথা আমি জনাটো উচিত যে আমি মানৱ ধৰ্ম অবিহনে আমি জীৱনত কেতিয়াও সুখৰ সান্নিধ্যত আহিব নোৱাৰোঁ। সেইটো কাৰণে মানৱীয় গুণবিলাকৰ বিকাশ সাধন কৰাটো খুবেই প্ৰয়োজন। সেইটো কাৰণে আমি প্ৰথমতে ভিতৰৰ ফালে যাবলগীয়া হয়, যাতে আমি নিজৰ গুণবিলাকৰ বিকাশ সাধন কৰিব পাৰোঁ, সুসংস্কাৰ গঢ়ি তুলিব পাৰোঁ। আৰু সেই সুসংস্কাৰে দৈৱ গুণবিলাকৰ বিকাশ সাধন কৰি আমি যেতিয়া জগতত কাৰ্যত ভাগ লওঁ, আমাৰ সন্মুখত থকা বাধাবিলাকে তেনে ব্যক্তিবিলাকক মনোবল ভাঙিব নোৱাৰে। আৰু তেনে উদ্দেশ্য, তেনে দৃষ্টিভংগী বা তেনে গুণসম্পন্ন কৰা কাৰ্যই সেই ব্যক্তিজনৰ লগতে জগতৰো কল্যাণ সাধন হয়। সেইটো কাৰণে প্ৰথমতে নিজৰ ফালে আগবাঢ়িবলগীয়া হয়, নিজৰ গুণবিলাকৰ বিকাশৰ কাৰণে। সেইটো স্বাৰ্থপৰতা নহয়, সেইটো মানৱীয়তাহে। আৰু যেতিয়া আমি এই তিনি গুণো যেতিয়া আমি অতিক্ৰম কৰি যাওঁ, আমাৰ লগত যে সেই পৰম সত্য সদায় আছে, সেই কথাটো বুজিব পৰা যায়। আৰু সৰ্বোচ্চ পৰ্যায়ত বুজি বা আৰু শেষ পৰ্যায়ত সেইখিনি উপলব্ধি কৰিব পৰা যায়। সেই কথাটোকে আমাৰ বোধ জ্ঞানপ্ৰাপ্ত বুলি কোৱা হয়। আশা কৰোঁ এই কথাখিনিয়ে প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি দিবলৈ সক্ষম হৈছোঁ। আৰু তেওঁ কৰা দ্বিতীয় প্ৰশ্নটো হৈছে 15 দিন শুক্লপক্ষ আৰু 15 দিন কৃষ্ণপক্ষ কেনেকৈ হয়, এতিয়ালৈকে কোনেও ক'ব পৰা নাই। এই বিষয়ে আপুনি অলপ কিবা ক'ব নেকি? এতিয়া এই কথাটোত এনেকুৱা হয় যে আধ্যাত্মিক ব্যক্তি মানে সকলো কথা জানে বা সেনেকুৱা ঠিক নহয়। আধ্যাত্মিক ব্যক্তিয়ে ভৌতিক জগতৰ সকলো কথা নাজানিব পাৰে। কাৰণ আমাৰ ভৌতিক জগতখন হৈছে অত্যন্ত কমপ্লেক্স জগত, জটিল জগত। এতিয়া যিটো কৃষ্ণপক্ষ বা শুক্লপক্ষৰ কথা কোৱা হয়, সেই পক্ষটো আমি যেতিয়া আগতে পঢ়িছিলোঁ বিজ্ঞানত, সেই কথাটো পৃথিৱীৰ যিটো ছাঁ চন্দ্ৰৰ ওপৰত পৰি লাহে লাহে সেই ছাঁটো বাঢ়ি যায়, তেতিয়া কৃষ্ণপক্ষলৈ আগবাঢ়ে। আৰু যেতিয়া ছাঁটো লাহে লাহে কমি আহে, তেতিয়া শুক্লপক্ষ আৰম্ভ হয়। মই জনাখিনি সিমানখিনিয়েই। আৰু ইয়াতে এটা কথা কওঁ, আমি ভৌতিক যিখিনি জগত, ভৌতিক জগত বুলি ক'লে পঞ্চভূততেই সোমাই থাকে। আকাশ, বায়ু, অগ্নি, জল আৰু পৃথিৱী। পৃথিৱী মানে মাটি, তাৰ ভিতৰতে গোটেইখিনি সোমাই থাকে। এই সূৰ্য বা চন্দ্ৰও তাৰ বাহিৰত নহয়। আৰু এই গোটেই বস্তুবিলাক, গোটেই বিশ্বব্ৰহ্মাণ্ডৰ বস্তুবিলাকেই এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তিত হৈ থাকে, এটা শক্তি ক্ষেত্ৰৰ নিচিনাকৈ। ইয়াতকৈ আৰু এটা ডাঙৰ কথা হৈছে যে আমি যি ভৌতিক পদাৰ্থ, যিটো মেটাৰ বুলি কোৱা হয়, অনুপৰমাণুতকৈ ক্ষুদ্ৰতম অৱস্থাত সেই ভৌতিক বস্তুবিলাক কি হয়, সেই কথাটো কোনেও আজিলৈকে নাজানে। এতিয়া বিজ্ঞানীবিলাকে কোৱাণ্টাম ফিজিক্সৰ জৰিয়তে অনুপৰমাণুতকৈ বা তাতোতকৈ ক্ষুদ্ৰতম অৱস্থাত থকা এই ভৌতিক পদাৰ্থবিলাক চাবলৈ চেষ্টা কৰিছে, জানিব পাৰিছে। সেইখিনি অত্যন্ত আশ্চৰ্যজনক। আৰু সেইটো কাৰণে বহুতে গড পাৰ্টিকল বুলিও কয় বা ভগৱানৰ পাৰ্টিকল। আমাক যিটো ধৰক
মডেল দিয়া হয় বা প্ৰটন নিউটন যিটো মডেল সেইটো এটা ইমাজিনেৰী মডেল, সেইটো এটা কাল্পনিক মডেলহে হয়। তাত বহুত বস্তু কথা নাথাকে, সময় নাথাকে, মাধ্যাকৰ্ষণৰ শক্তি এইবিলাক নাথাকে। তো সেই মডেলবিলাকো অণুপৰমাণু সেইবিলাকো কাল্পনিক মডেলেই হয়। আৰু সেই অণুপৰমাণুতকৈ ক্ষুদ্ৰতম অৱস্থাত সেই কণাবিলাক আমি যদিও চকুৰে এই বস্তুবিলাক গোটা নিচিনাকৈ দেখোঁ, কিন্তু অণুপৰমাণুতকৈ ক্ষুদ্ৰতম অৱস্থাত থকা সেই গোটা বস্তুবিলাকৰ স্বভাৱ ব্যৱহাৰ আশ্চৰ্যজনক, আৰু সেইবিলাক অনবৰতে কম্পন কৰি থাকে। সেইটো বিজ্ঞানে কোৱা কথা। আমি দেখিছোঁ গোটা চকুৰে, সেইটো আমাৰ ইন্দ্ৰিয়ৰ সীমাবদ্ধতাৰ কাৰণে। আপোনালোকে যে অকণমান গভীৰভাৱে এই কথাখিনি অধ্যয়ন কৰে তেতিয়া গম পাব। আৰু এটা কথা, এই কথাখিনি আমাৰ ভাগৱত গীতাত বহু হাজাৰ বছৰ আগতেই কৈ গৈছিলে যে ইয়াৰ গুৰিত ঊৰ্ধ্বমূল গছৰ লগত তুলনা কৰিছিলে, যাৰ মূলটো গছৰ মূলটো আকাশৰ ওপৰৰ ফালে থাকে আৰু ডাল পাতবিলাক তলৰ ফালে থাকে। এনেকৈ এই বস্তুবিলাক, ভৌতিক জগতৰ বস্তুবিলাকৰ ডাল পাতবিলাক আমি দেখা পাইছোঁ, দেখিছোঁ। আৰু সেই কণাবিলাক সৃষ্টি হ'বৰ কাৰণেও এজন দ্ৰষ্টাৰ প্ৰয়োজন হয়। আৰু এই কথাখিনিৰ ওপৰত 2022 চনৰ নবেল বঁটাও দিছিলে। সেইটো বিজ্ঞানে কোৱা কথা। আৰু এই কথাখিনি আধ্যাত্মিক দিশত গ'লে এটা বেলেগ এটা দৃষ্টিভংগীৰে এই কথাখিনি চোৱা যায়, তেতিয়াও এই কথাখিনি গম পোৱা যায় যে সেই কথাখিনি বস্তুবিলাকৰ সৃষ্টি হ'বৰ কাৰণে এজন দ্ৰষ্টা লাগে। আমি ইন্দ্ৰিয়ৰ সীমাবদ্ধতাৰ কাৰণেহে আমি বস্তুবিলাক এনেকৈ দেখোঁ। আৰু সেই দেখিবৰ কাৰণে আমি এই পৰিৱৰ্তনশীল ভৌতিক জগতত কি অপৰিৱৰ্তনীয় সত্যৰ ওপৰত আধাৰিত, সেই কথাটো বিচাৰি যাবলৈ চেষ্টা কৰা হয়। আৰু সেই সত্য বিচাৰি যাবলৈ যাওঁতে প্ৰথমতে নিজৰ অস্তিত্বৰ দ্বাৰা আৰম্ভ কৰা হয়। সেয়ে হৈছে তত্ত্বজ্ঞান বা আত্মজ্ঞান বা ব্ৰহ্মজ্ঞান, একেই কথা। আশা কৰোঁ এই কথাখিনিৰ মাজেদি আমি দুটা কথা জনাব পাৰিছোঁ। আৰু সেই কথাখিনিয়ে যদি সকলোকে উপকৃত কৰে, তেতিয়াহ'লে আমাৰ যি আজি ভেদভাৱৰ সৃষ্টি হৈছে, সেই ভেদভাৱ নোহোৱা হয় একতাৰ আৰু মিলা প্ৰীতিৰ সৃষ্টি হ'ব। যেতিয়া আমি এই সত্য অন্বেষণ কৰিবলৈ চেষ্টা কৰোঁ, এই ভৌতিক জগতৰ ৰংচঙীয়া ভৌতিক জগতৰ মোহাবিষ্ট নহয়। ধন্যবাদ।